নমস্কাৰ সকলোলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱসাগৰ জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক শিশু সমাৰোহণি অহা 9, 10 আৰু 11 জানুৱাৰী তাৰিখে বকতা নেমুগুৰি মৌকুঁহি মইনা পাৰিজাতৰ উদ্যোগত আৰু বকতাবাসী ৰাইজৰ সহযোগত বকতা কুঁৱৰটিং ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই কাৰ্যসূচীত আমি সকলো ৰাইজৰে আন্তৰিক সহায় সহযোগিতা কামনা কৰিছোঁ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হ'বলগীয়া হাজাৰৰো অধিক এই সংগমস্থলী শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা সভা আদি অনুষ্ঠিত হ'ব। এই সকলো কাৰ্যসূচীতে আপোনালোকৰ উপস্থিতিয়ে আমাৰ শিশুসকলক অনুপ্ৰেৰণা যোগাবহি বুলি আমি 3টা দিনৰ কাৰ্যসূচীতে আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ আৰু বকতাৰ মজিয়াত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহখনি যাতে সুসম্পন্ন হয় সেই ক্ষেত্ৰত আমি অভ্যৰ্থনা সমিতিৰ তৰফে সকলোৰে একান্তই সহায় সহযোগ আৰু দিহা পৰামৰ্শ কামনা কৰি পুনৰ আগন্তুক 9, 10 আৰু 11 জানুৱাৰীত আপোনালোকৰ উপস্থিতি প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ।